এয়া আমি এতিয়া জাজি ঘাটত এফালে আহিলো ফুৰিবলৈ জাজি ঘাটত এতিয়া নাও পাৰ হৈ যাব লাগিব য'ত আহিছো নতুন জেগা চাব আহিছো পাৰ হৈ যাব লাগিব নাও পাৰ হৈ যাব লাগিব কেমেৰাটো পিছফালৰ পৰা বাৰু সেই নতুন জেগা চাবলৈ আহিছো বুলি কৈ দিলে কি হ'ব ফোন কেমেৰা কৰি থৈছো হেল্ল' নমস্কাৰ মোৰ ডক্টৰ দেৱযানী চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ নিশ্চয় ভালেই আৰু আমি এয়া ফুৰিবলৈ আহিছোঁ আমাৰ জাজি নৈত আমি এয়া নদী পাৰ হৈছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ হেল্ল' নমস্কাৰ গাইজ আজি এফালে আহিলোঁ বহুত দিনৰ পৰা ভাইটি এটাই মাতি আছিলে আৰু আহিছোঁ আমি বহুত দূৰ বহুত ভিতৰুৱা এখন জেগালৈ আৰু খুব ভাল লাগিছে এটা মানে কংক্ৰিটৰ পৃথিৱীৰ পৰা আঁতৰি এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত নিজৰ মানে দেহাটো হাত পৰি গৈছে আৰু এইফালে চাওক নদীৰ ঘাটত কাপোৰ ধোৱা দৃশ্য আজি সুলভ নহয় কিন্তু ইয়াত দেখিছোঁ কিমান ভাল লাগিছে এয়া নদীৰ ঘাটত ইমান সুন্দৰকৈ কাপোৰ ধুই আছে এয়া হৈছে জাজি নৈ এইফালে নাৱৰীয়া নাও কি কৰি আছে আৰু এইপিনে ইমান সুন্দৰ খেতি এয়া আলু খান্দি থৈছে আলু এইবিলাক ফ্ৰেছ আজি এইবিলাক খাবলৈ আহিছোঁ দেই আজি খাবলৈ আহিছোঁ এইবিলাক ফ্ৰেছ আৰু এইবিলাক ৰঙালাও দি থৈছে বগাব লৈছে আলু খান্দি থৈছে দেখিছে নাই এইখিনি আজি আলু খাম খুব ভাল লাগিছে পৰিৱেশটো আচলতে আজি আমি আহিছোঁ যোৰহাট টিয়কলৈ আৰু টিয়কৰ এটা ভাইটিয়ে আমাক নিমন্ত্ৰণ মানে বহুত দিনৰ পৰা মাতি আছিলে আমি আহিবলৈ পৰা নাছিলোঁ আচলতে নিজৰ তেজমঙহৰ সম্পৰ্ক নহ'লেও নিজৰ সম্পৰ্ক নহ'লেও এনে মৰম চেনেহ যি আমাৰ মাজত আছে যি আন্তৰিকতা সেই আন্তৰিকতা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু সেয়েহে আমি ইমান কষ্ট কৰি হ'লেও আহিছোঁ বহুত মানে ভিতৰলৈ আহিব লাগে হ'লেও আহিছোঁ খুব ভাল লাগিছে পৰিৱেশটো সঁচাকৈ ইমান সুন্দৰ লাগিছে নহয় ভাষাৰে বুজাব নোৱাৰোঁ তাৰমানে এয়া যোৰহাট টিয়ক আজাৰগুৰি আপোনালোকেও কেতিয়াবা যদি আহিবলৈ বিচাৰে আহিব পাৰে কিন্তু ৰাস্তাটো বহুত কষ্টকৰ কেনেকৈ মানুহখিনি যাতায়াত বহুত কষ্টকৰ যাতায়াত মানুহখিনি কেনেকৈ অহা যোৱা কৰি আছে বাৰিষা হ'লে তেওঁলোকৰ বহুত কষ্ট হয় সেইখিনি আমাৰ ৰজাঘৰীয়াসকলে অকণমান চকু দিব লাগে আমাৰ ভাইটিহঁতক আমাৰ ইয়াত থকা ৰাইজসকলক অকণমান সহায় কৰিব লাগে চকু মেলি চাব লাগে বহুত বেয়া টিয়কৰ যিটো সোমাই আহিছে ৰাস্তা টিয়কৰ পৰা ধুনু হৈ আছা দেই ছোৱালীজনী ভাল ছোৱালী বাৰু আপুনি চিনি পাই আছে মই নাই কোৱা বাৰু একো ফটো নামাৰো চিনি পাইছে না চাওঁ মই চাহ পলাই দিয়ে এতিয়া আমি এয়া আলহী ফুৰিবলৈ আহিলোঁ যোৰহাট টিয়কত আৰু টিয়কৰ এয়া অতিথি আমাক ইমান সুন্দৰকৈ আপ্যায়ন কৰিলে আমি খালোঁ হাঁহৰ মাংস খালোঁ হাঁহ আৰু একদম মাছ এটা মানে গাঁৱলীয়া খাতি আৰু দেই যেনেকুৱা খুব মানে ভাল লাগিলে আৰু এতিয়া চাওক একদম ঘৰৰ দৈ এয়া ঘৰৰ দৈ দিছে খাবলৈ এইখিনি একদম পুৰা দৈ এনেকুৱা সুন্দৰ দৈ আমি খালোঁ ভাল লাগিলে দেই একদম বহুত ভাল লাগিলে আকৌ মানে আহি সঁচা কৈছোঁ মা এতিয়া আমি আহিলোঁ আপোনালোকৰ ঘৰত থাকিলোঁ খালোঁ ভাল লাগিলে ইমান মৰম চেনেহ ইমান ভাল লাগিলে আমাৰ ফালে যাব দেই যাব ভাল লাগিব ভাল লাগিলে ইমান ভাল লাগিলে কালি আহিলোঁ আদা খাই দিয়ক মই খাই দিওঁ আদা মই তামোল খাইছোঁ
এপিনে চা ভাল লাগিলে দেই আমি এতিয়া কালিৰ পৰা আহি ইমান সুন্দৰ এটা পৰিৱেশত থাকিলোঁ খুব ভাল লাগিলে আৰু এতিয়া এৰিলোঁ আৰু দেই এয়া এখন ঘৰতে থাকিলোঁ এয়া দেউতা আৰু দেউতা তাৰপিছতে আহিলোঁ আৰু থাকিলোঁ বেয়া চেয়া নেপাব ধেমালি কৰিলোঁ বহুত ভাল লাগিলে আমি দুজনী বান্ধৱী লগ খাই খুব ফুৰিছোঁ আৰু দেই খুব ফুৰিছোঁ ভাল লাগিলে আমাৰ নিচিনা পৰিৱেশ মানে বহুত ভাল আৰু গৈ থাকোঁ দেই যাওঁগৈ খালি আকৌ যাতে মনত পৰে আমাৰ মনত পৰিলেও নোৱাৰোঁ আৰু মই আপোনাৰ এতিয়া হয় আকৌ এয়া ইমানতে তেজপুৰ টিয়ক কি চৰি যোৰহাট টিয়ক ইয়াতে আমি ইয়াৰ যাত্ৰা আমি আকৌ ঘৰমুৱা হৈছোঁ ঘৰমুৱা এতিয়া এৰিলোঁ আৰু বেয়াও লাগিছে আৰু দেই বেয়া লাগিব নালাগে ফূৰ্তি কৰি যাব লাগে ভাল লাগিলে কেতিয়া যাতে আকৌ গৈ পায় গধূলা আমাৰ এইজনী যে লিপষ্টিক লগাই কি হ'ল দেই আমি যাওঁগৈ দেই যাওঁগৈ দিবা যাওঁগৈ নে যাওঁ দেই যাবা আৰু দেই বিহুত দেখা পাম আৰু দেই ভাল লাগিলে আহি ইমান দিনৰ পৰা এনেকৈ ইমান দিনৰ পৰা মাতি ৰেবইটো মাতিয়ে থাকে আৰু এখন জাজুনৰ এইটো দলং হয় এখন দলং মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু মই যোৰহাট টিয়কৰ পৰা আহি এয়া ডিব্ৰুগড় বগীবিলৰ ওপৰ পালোহি আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে অকণমান মৰম দিব